আজিকালি থাকেই চবৰে প্ৰয়োজন তাৰ আছে একো নাই কৰিলে হৈ যাব বয়ফ্ৰেণ্ড কৰা নাই আছে নেকি তোমাৰ এইটো চক্ৰত নপৰিব বুজিছা নাই সদায় এইটো মনত ৰাখিবা someone is meant for you কোনোবা নহ'লে কোনোবা তোমালোকৰ কাৰণে এইটো নকৰা চেক্ৰিফাইচ কৰি মেলি যদি তুমি নিজকে ভাল ধৰণে নিজকে ভাল ধৰণে গঢ়ি তোলা ভাল এগৰাকী মানে ছাত্ৰী হিচাপে ভাল এগৰাকী মহিলা হিচাপে নিজকে গঢ়ি তোলা অট'মেটিকলি তুমি ভাল ল'ৰা পাবা মানে তোমালোকে ভাল ল'ৰা পাবা বুজি পাইছা পঢ়াত গুৰুত্ব দিব এই ছাত্ৰ ছাত্ৰীসকলৰ গুণগত শিক্ষা মানদণ্ড শাৰীৰিক মানসিক সকলো দিশতে তেওঁলোকক যেন এই গৰম বন্ধটো কেইটামান দিন হ'লেও যেন তেওঁলোকক বিভিন্ন প্ৰকাৰে গঢ় দিব পৰা যায় নেকি বেলেগ ধৰণৰ ক্ষেত্ৰখনৰ লগত জড়িত কোনো এজন ৰাজনীতিবিদ হিচাপে আজি আমাক আমন্ত্ৰণ জনালে আমাৰ জীৱনৰ যাত্ৰাত আমি সুখ দুখ বা ঘাত প্ৰতিঘাত কেনেধৰণে আমি নেওচি পাৰ কৰি আহিছিলোঁ আমি বৰ সাফল্য মানুহ বুলি মই নিজকে কোৱা নাই কিন্তু হয়তো আমাৰ সাফল্যৰ আঁৰত কিবা আছে নেকি এই বিষয়সমূহ এই ছাত্ৰ ছাত্ৰীসকলৰ যদি আমি বিলাওঁ আৰু তেওঁলোকে উপকৃত হ'ব পাৰিব আজি আমাৰ কেৰিয়াৰ কাউন্সিলিঙৰ ওপৰত এটা প্ৰগ্ৰাম পাতিছিলে বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহিছিলে আমাক কেনেকৈ পঢ়িব লাগে ক্লাছ 10টো পাছ কৰিবলৈ কি ছেক্ৰিফাইচ কৰিব লাগিব কেনেকৈ পঢ়া টাইম টেবুল বনাব লাগিব সেইবোৰ বিষয়ে ক'লে আৰু কেনেকৈ লক্ষ্য এটা বান্ধি ল'ব লাগিব উপনীত হ'বলৈ লাইফ